নমস্কাৰ বন্ধুসকল, মোৰ নাম প্ৰকাশ দাস। আপুনি যদি নতুন ইউটিউব চেনেল খুলিছে অসমত, তেতিয়াহ'লে ভিউজ পাবলৈ আৰু ছাবস্ক্ৰাইবাৰ পাবলৈ কি কৰিব লাগিব, তাৰে বিষয়ে আমি কথা পাতিম। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু চোৱাৰ পিছত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমতে আমি আছামিজ ইউটিউব চেনেল বুলি টাইপ কৰিম ইউটিউবত। চাৰ্চ ৰিজাল্টত এনেকৈ ওলাব। প্ৰথম ৰিজাল্টটো দেখি পাইছে আপোনালোকে। হাউ টু ক্ৰিয়েট এ ইউটিউব চেনেল, কেনেকৈ খোলে ইউটিউব চেনেল, মই কিমান টকা, সেইটো যিটো টেগ ইয়াত চাৰ্চ কৰিছোঁ সেইটোত ফাৰ্ষ্ট ৰেংক কৰিছে ডিম্পু বৰুৱাৰ চেনেলটো। আৰু ছেকেণ্ড যিটো ভিডিঅ' ৰেংক কৰিছে সেইটো চাওক, 1.1 মিলিয়ন ভিউজ। টাইটেলটো চাওক, এইবোৰ নকৰিলে টিকটক হয় নেকি, বিকাশ এমিনৰ এই ভিডিঅ'টো। চেনেলটোৰ থাম্বনেইল চাইছে কিমান সংস্কাৰী। গতিকে ইয়াৰ পৰা এইটোতো অলপ অনুভৱ কৰিব পাৰি যে আপোনালোকে যদি অশ্লীল থাম্বনেইল ব্যৱহাৰ কৰে তেতিয়াহ'লে ভিউজ পোৱাৰ সম্ভাৱনা বেছি। গতিকে আপোনাৰ নাক কাণ কাটি এনেকুৱা ধৰণৰ অশ্লীল থাম্বনেইল ব্যৱহাৰ কৰক, তেতিয়া আপুনি ভিউজ পাব। এই চেনেলটো চাওক, বিকাশ আমিন দ্য ৰোষ্টাৰ বয়। বা ছাবস্ক্ৰাইবাৰ চাওক, 392K ছাবস্ক্ৰাইবাৰ। এইবোৰ চাওক আপুনি, থাম্বনেইল চাওক, ৰিচেণ্ট ভিডিঅ' কালি আপলোড কৰা। ছোৱালী হৈ এইবোৰ কি কৰিছে। যোনেই যি কৰিব পাৰে, যাৰ যি মন যায়, ফ্ৰীডম অফ এক্সপ্ৰেছন আছে ভাই। গতিকে চাওক, ইয়াৰ ভিউজ চাব, 61K, এদিনত 61K, 4 দিনত 75K, 160K। আৰু যিবোৰ পপুলাৰ ভিডিঅ' আছে ইয়াৰ চাওক, কৰিব দিয়া না, মই দুখ পাওঁ লাহে লাহে কৰিম। বা কি সংস্কাৰী থাম্বনেইল, তাতে পাইছে 1.7 মিলিয়ন ভিউজ। তাৰ তলতে আছে বাবু মাইনাহঁত লীলা। সেইটো লোকৰ কণ্টেণ্ট চুৰ কৰি বনোৱা ভিডিঅ'। তাত পাইছে চাওক 1.4 মিলিয়ন ভিউজ। তাৰ তলত আছে আছামিজ শ্বৰ্ট ফিল্ম, ল'ৰাই মাহীমাকৰ লগত কৰে। চাওক কেনেকৈ ধৰণৰ থাম্বনেইল আপুনি বনাব। আৰু এইটোৱে ভিডিঅ' এইটোৱে হয় সেইটো ভিডিঅ' যিটো চাৰ্চ ৰিজাল্টত হাই ৰেংক কৰে। আৰু এই ভিডিঅ'টো চাওক, তাৰ জীৱনৰ মজা ইহঁতবোৰেহে লৈছে বা। আৰু এইটো ছোৱালীৰ প্ৰাইভেট ভিডিঅ' কেনেকৈ ভাইৰেল হয়। আৰু তাৰ তলতে এইটো চাওক, গাভৰু বোৱাৰীৰ অহত লীলা। এইবোৰ গতিকে আপুনি ধৰিব পাৰিছে কি ধৰণৰ থাম্বনেইল আপুনি ব্যৱহাৰ কৰিব লাগিব আৰু কেনেধৰণৰ ভিডিঅ' আপুনি বনালে ভিউজ পাব। এই ভিডিঅ'টো আপুনি চাব। এই ভিডিঅ'টোত কি বস্তু দেখা পাইছে, মানে দেখাইছে কি ভিডিঅ', তাত পাইছে 806K ভিউজ। বন্ধুসকল, ইয়াৰ নাটকটো চাব এতিয়া। চাওপাত চি থাকোতে মই তাতে এটা শব্দ শুনিলো, শুনছে নে তই? উঠুত আছে নেকি কেলা? যাব
এডিটেড চাউণ্ড লগাই এনেকৈ কি কৰিলে আপুনি ভিউজ পাব এইটো চাব। চৰি মই এইটো কৰিব নোৱাৰোঁ কাৰণ কপিৰাইট লাগি যাব। আপোনাক দেখাইছোঁ কি দেখায়, কেনেদৰে আপুনি মৰেল পলিচিং কৰি একো কৰা নাই মই এতিয়ালৈকে এনে আছো ইউটিউব কি এনে আছা ঠিকে মাজে চলিবা চালনে মাজে ধৰিবাইছে এই চাহপাত কি গম পানে চাহপাত অসমৰ পৰাই বিদেশক লাগি গতিকে কেনেকৈ এডিটিং কৰিলে আপুনি ভিউজ পাব গম পাইছে। লাগি ৰপ্তানি হয় ততে বহুত বেয়া কাম কৰিছে খালি বা তোৰ মই এতিয়া এইবোৰ নহ'ব মোক কেনেকুৱা কৈছে ঘূৰা কি কৰিব বাহ, আমাৰ এই ছাৰজনৰ এক্টিং চাওক। এইবোৰ নহ'ব ইয়াত মোক কেনেকুৱা কৈছে কি আমাৰ বাগানৰ মাজত এইবোৰ নহয় অ' মাইনা ৰবা হে মানে অলপ বেছিকে লৈ যাম তো চাহপাত চিঙি থাকোঁতে মই তাতে এটা শব্দ শুনিলোঁ চাওক চাহপাত ছিঙিছে সিহঁতি, কেলৈ গম পায় চাহ বনাবলৈ সিহঁতি। শুনিছেনে তই উচিত আছে নেকি কেলা আৰু ইয়াত সেই চাহপাত এৰি পলাইছে। চাহপাতৰ কথা কামটো কৰিছি চাওঁ কৈছে দেখিলো নহয় বন্ধুসকল যদি লাল চাহখিনি খাই ভাল পাইছে চালে সিহঁতি আহিছিলে চাহপাত ছিঙিবলৈ, কাৰণ ঘৰত লাগিবলৈ সিহঁতক চাহপাত কাটি নিজেই ঘৰত বনোৱায় চাহপাত। কিন্তু মাজতে কি ভিডিঅ' ভৰাই দিলে আৰু তাতে তেওঁলোকে ভিউজ পালে 8 লাখ ভিউজ। গতিকে এতিয়াৰে পৰা আপুনি এইবোৰ টিপছ বা ট্ৰিক এপ্লাই কৰক, আপুনিও পাব। মই পোৱা নাই কাৰণ এইবোৰ মই কৰিব নোৱাৰোঁ, পইচাৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ'টো বনাব নোৱাৰোঁ। গতিকে বন্ধুসকল আপোনালোকে এই ইউটিউবাৰবোৰে যিবোৰ যেনেকৈ ভিডিঅ' বনাইছে সেইবোৰ ফ'ল' কৰক, যেনেকুৱা থাম্বনেইল বনাইছে তেনেকৈ ব্যৱহাৰ কৰক, আপুনি ভিউজ পাব, ছাবস্ক্ৰাইবাৰ পাব, কাৰণ অসমত এনেকুৱাই চলে। ধন্যবাদ।